নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আছোঁ এয়া দেখিছেনে ছুপাৰৰ স্লিপাৰ চিটত আৰু এইফালে আছে মলয়া বাইদেউ গুড নাইট দিছে দেই আপোনালোকক আৰু আমি ওলাইছোঁ মহানগৰলৈ বুলি কাইলৈ আমাৰ গুৱাহাটী সাধনী ভৱনত মিটিং এখন আছে আৰু আমি দুজনী আহিছোঁ আমাৰ গোলাঘাটৰ পৰা আপোনালোকক তালৈ গৈও সেয়া পৰিৱেশ দেখাম কাইলৈ দিনটোত কি অনুষ্ঠান হয় আৰু সকলোখিনি দেখাই যাম এতিয়া এয়া ছুপাৰৰ ভিতৰত চক কিমান ধুনীয়া ফেচিলিটি আছে আমি অৱশ্যে সদায় পৰিয়ালৰ লগত গাড়ীত আহোঁ বা আমি আহিলে ট্ৰেইনত আহোঁ কিন্তু আজি এনেকৈ ছুপাৰত প্ৰথম আহিছোঁ কিমান ধুনীয়া ইয়াৰ ফেচিলিটি আছে এখন কমাৰবন্ধাৰ পৰা আহে আৰু দুগৰাকী হ'লে এয়া মাজতে পৰ্দা তাৰ পাছত আমাক আহি দিলেহি এয়া পানী বটল বৰ ধুনীয়া আৰু শুবলৈ এয়া চব গাৰু আছে আৰু এখন ব্লেংকেট আছে ধুনীয়া দুইজনী শুই লৈছোঁ দেই একেবাৰে ৰাতিপুৱা গুৱাহাটীত লগ পাম আৰু আন্ধাৰ আঁতৰি এয়া পুৱাৰ ভাগৰ দৃশ্য আপোনালোকক দেখাইছোঁ আৰু আজিৰ দিনটো আপোনালোকৰ শুভ হওক তাৰে কামনা কৰিছোঁ গুড মৰ্ণিং সকলোকে আৰু আমি এতিয়া এয়া গুৱাহাটীত প্ৰায় বেলতলাত নামিলোঁ আৰু এতিয়া ওলাইছোঁ গণেশগুৰিলৈ বুলি গণেশগুৰিত যিহেতু আমাৰ ৰুম লৈ থৈ দিয়া আছে আহক এতিয়া গৈ থাকোঁ আৰু এয়া দেখিছেনে আমি আহি ফাইনেলি এয়া আমাৰ নিজৰ ৰুম পাই গ'লোহি আৰু 2 ঘণ্টা ইয়াতে এতিয়া ৰেষ্ট ল'ম মই যিহেতু শুই উঠিয়ে গা ধোৱা অভ্যাস আছে গতিকে মই প্ৰথমে ফ্ৰেছ হৈ ল'লোঁ আৰু ধুনীয়াকৈ গা চা ধুই ল'লোঁ এইফালে আকৌ মলাই বাইদেউ চাওকচোন শুবলৈহে লাগিছে এজনীক মই আমনি কৰি আছোঁ শুৱাৰ পৰা গণেশগুৰিতে আছোঁ যেতিয়া আমাৰ এয়া প্ৰিয় শিল্পীজনক অংকন কৰা দৃশ্যটো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু আমি অভাৰব্ৰিজৰ ওচৰতে আছোঁ যেতিয়া এয়া চাওকচোন প্ৰাণৰ শিল্পীগৰাকীক সঁচাকৈ মনত পেলাই লৈ ফুৰোঁ ধনশ্ৰী এয়া কাৰ্বি আংলঙৰ পৰা আহিছে বাইদেউ আৰু এইজনী বাইদেউ কাৰ্বি আংলঙৰ এইফালে পলিবা বহি আছে ধনশ্ৰী আমি সকলো লগ খাইছোঁ আৰু এই বাইদেউহঁতে চাওক কি ধুনীয়া ধুনীয়া লুচি বনাই আনিছে ৰুটি এতিয়া গণেশগুৰিত থাকিলোঁ কালি বাইদেউহঁত দেখিছেনে এয়া আমাৰ সাধনী ভৱন কি ধুনীয়াকৈ সজাইছে চব আজি পাই গ'লোঁ এয়া সাধনী ভৱন আৰু এয়া আমাৰ মাজুলী বাইদেউ বন্তি বাইদেউ দেই এইফালে বহি আছে দেখিছেনে আমি হোটেলত যে থাকিলোঁ কৈছিলোঁ দেখাব পৰা নাছিলোঁ এয়া পলিবা ধনশ্ৰী আৰু এইফালে পল্লৱী বা সেইফালে বাইদেউ আৰু এই বাইদেউ আহিছে বোকাজানৰ পৰা কাৰ্বি আংলঙৰ আৰু দেখা যাম এয়া দেখিছেনে আমাৰ সাধনী ভৱনৰ ৰুম আহক এতিয়া ভিতৰৰ পৰিৱেশটো চাওঁ আৰু লগতে আপোনালোককো লৈ যাওঁ ইমান ধুনীয়াকৈ সজাইছে চাওকচোন সোমাই কিবা এটা মনটো ভাল লাগি গৈছে কিটচেন আৰু আজি সভাখন ইয়াতে অনুষ্ঠিত হ'ব আৰু ইমান ধুনীয়াকৈ সজাইছে চাওকচোন চুতীয়া জনগোষ্ঠীটোক সংগঠিত কৰি জাতিটোৰ শিক্ষা ভাষা সংস্কৃতি আৰু স্বাভিমানৰ সৈতে জড়িত বিষয়বিলাকক আগুৱাই নিয়াৰ মহান কাম নিষ্ঠাৰে অব্যাহত ৰাখিছে
গুৱাহাটীৰ মাজমজিয়াত ছাত্ৰ সংগঠনটোৰ বাবে এটা আধুনিক আৰু উন্নত কাৰ্যালয় গৃহৰ প্ৰয়োজন আছিল। অসম চৰকাৰৰ আনটাইড ফাণ্ড চুতীয়া উন্নয়ন পৰিষদে আগবঢ়োৱা পুঁজিৰে প্ৰায় 5 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াব পাৰে। আৰু এইফালে আমাৰ পূজাত বহি আছে ভাস্কৰ দা আৰু আমাৰ মলয়া বাইদেৱে সেৱা ল'বলৈ আহি প্ৰসাদ এয়া ভাগ কৰাত লাগিলে। আয়ো সাধনী জাতিৰে